চেণ্ডেল পৰ্যন্ত দিছি আপোনালোকক দেখুৱাই আছো ৰ'ব। নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল ইটছ ভিডিঅ' ব্লগ। আজি হ'ল কি কাতি বিহু আৰু মানে পুৱাৰ পৰা কি ক'ম আৰু দুনিয়াৰ কাম কৰি আছে মানে আমাৰ এই বৰষা আৰু মায়ে একবাৰ ইফালে কৰিছে একবাৰ সিফালে কৰিছে একবাৰ এইটো চাফা কৰিছে একবাৰ সেইটো চাফা কৰিছে চেণ্ডেল পৰ্যন্ত দিছি আপোনালোকক দেখুৱাই আছো ৰ'ব। ৰাতিপুৱাই পুৱাই উঠি এতিয়া মানে শান্তি বনাই ক'ত যাওঁ কি কৰোঁ মই তাকে ভাবি আছো মানে কামত ধৰি। এই চাওক চেণ্ডেল পৰ্যন্ত ধুই মেলি দিছে। এই তোক কাটাৰিঙে খাব দিছি না, খা 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 খা। ৰাতিপুৱাৰ পৰা 8টা বাজছে বাগাত দিবা দেনে শান্তিত, এতিয়া খাবা দিলে খাবা নৰা, খা। এতিয়া খাব দিছি এগলা চাওক চব চাফাই কৰি আছে মানে এগলা চব চাফা কৰিছে। এইফালে চাওক এলা আৰু এটা বস্তু দেখাইছো চাওক আমাৰ কিমান পাৰ মানে চাৰিওফালে মানে পাৰয়ে পাৰ হৈছে নে কি ক'ম আৰু ঘৰত সোমাব নোৱাৰাকে মানে ঘৰৰ ওপৰে কি বুলি কয় চিলিং থাকে যে চিলিঙতো সোমোৱা আছিল, এতিয়া বন্ধ কৰিছো কিন্তু তথাপিতো পাৰবিলাক নাযায় চাৰিওফালে ভাল হৈ আছে ক'ব ক'বাই। আজি যিহেতুকে কাতি বিহু আমাৰ ফালে মানে পথাৰত এনেকে ছাতি দিয়া হয়, আপোনালোকৰ ফালে পথাৰত ছাতি দিয়ে নে নিদিয়ে জনাব। আৰু ছাতিটো কিয় দিয়ে আচলতে পথাৰত আজি কিয় ছাতি দিয়ে আপোনালোকে কোনোবাই গম পায় নেকি, মানে কি কাৰণত দিয়ে? যদি কাৰণটো জানে ক'ব পাৰে। এটা মানে কথা আছে মুখত, মই কথাটো কৈ আছোঁ কিয় দিয়ে। চাকি জ্বলাই দিলোঁ, বন্তি জ্বলালোঁ পথাৰত। আৰু মই যে কৈছিলোঁ মানে কিয় বন্তি জ্বলাই মই আপোনালোকক ক'ম বুলি, মানে এটা কথা চলি আছে যে এইখিনি সময়ত মানে ধানবিলাক এই চাওক ধানবিলাক দিলাবৰ কাৰণে ওলাইছে, মানে দিলাইছে ধানৰ দিল ওলাইছে আৰু এই সময়খিনি মানে পোক পৰুৱা বহুত হয় আৰু সেই পোক পৰুৱাবিলাক যাতে ধানখিনিক নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে এই ছাতি দিলে মানে ছাতিৰ যিটো জুই সেই জুইত পোক পৰুৱা বহুত মানে পুৰি শেষ হোৱা বুলি কোৱা হয়। তাৰ কাৰণে মানে যাতে ধানটো নষ্ট নহয় তাৰ কাৰণে এই ছাতিটো দিয়া হয় বুলি লোকবিশ্বাস আছে। আৰু আপোনালোকৰ ফালে কি বিশ্বাস আছে ক'ব পাৰে। পথাৰৰ পৰা ঘৰ আহি পালোঁ আৰু ঘৰৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। আৰু এইটো হ'ল কাতি বিহুৰ বিশেষ আকৰ্ষণ, মানে কি বুলি কয় এইটো আমা এইটো কি বুলি কয়? পিঠা। কাতি বিহুৰ পিঠা নেকি? ঠিফা যিয়ে নহওক ল'ৰা ছোৱালীৰ পিঠা বুলিয়ে কওঁ আমি। আপোনালোকে কাতি বিহুৰ দিনা ক'ত ক'ত ছাতি দিয়ে? আমাৰ চাওক এই পাকঘৰত দিছি, এই বাৰাণ্ডাত দিছি, এই ড্ৰয়িং ৰুমত দিছি, এই পঢ়া টেবুলত দিছি, মানে চবতে দিছি। এতিয়া প্ৰায় সন্ধিয়া 7টা বাজিল আৰু আমাৰ ফালে এটা নিয়ম আছে, কাতি বিহুৰ দিনা গধূলি আমি মানে ঘৰে ঘৰে প্ৰসাদ ল'বলৈ যাওঁ বা এটা নিয়ম আছে আপোনালোকক দেখুৱাই আছোঁ, নিয়মটো চাই যাওক আপোনালোকে। জুবিনদাৰ নামত আজি কাতি বিহু উপলক্ষে আমি অলপ We want justice. জুবিনদাৰ ন্যায় বিচাৰি উপলক্ষে কিন্তু আজি এনেকুৱা লাগিছে যেন জুবিন দা অবিহনে আমাৰ সকলো আধৰুৱা, কাতি বিহুও আধৰুৱা। গতিকে এই কাতি বিহুত এই হৰিধ্বনিৰ মাজতে আমি জুবিন দাৰ ধ্বনি দিছোঁ আৰু ইয়াৰ পৰা আমি জাষ্টিছ বিচাৰিছোঁ। আজিলৈ মানে বাই বাই।